हेलो फ्रेंड्स, আপোনালোকক তুলিমন কিচেনলৈ স্বাগতম জনাইছো। মই আজি আপোনালোকৰ বাবে পিঠাগুৰি দি বনোৱা বইল চিকেনৰ ৰেচিপি এটা লৈ আহিছো। খাবলৈ খুবেই ভাল হৈছিল আৰু খুব হেলদিও হয়। মইনো কেনেদৰে বনাইছো তাকে আপোনালোকক দেখাম বুলি ভাবিছো। এতিয়া আহকচোন ৰেচিপিটো লৈ আগবাঢ়ো। তাৰ বাবে মই লোকেল চিকেন অলপ লৈ লৈছো। এফালে মই বিলাহী এটা কাটি লৈছো আৰু দুটা আলু, ৰসুন আদা মই মৰাণ আদা ব্যৱহাৰ কৰিছো, কেইটামান জালুক, দুটা ইলাচি, এটুকুৰা দালচেনি আৰু তিনটা জলকীয়া ফালি লৈছো। আপোনালোকে জালুকটো নিজৰ হিচাপত ল'ব আৰু দুইবিধ ধনিয়া লৈছো। প্ৰথমে ইলাচি, দালচেনি, জালুক, আদা আৰু ৰসুনখিনি পেষ্ট বনাই ল'ব লাগিব। এয়া মই জালুক, আদা, ৰসুন, ইলাচি সকলোখিনি পেষ্ট বনাই ল'লোঁ আৰু মই 3 চামুচ পিঠাগুৰি পানী দি এনেদৰে গুলি লৈছোঁ। ইফালে মই কেৰাহী এখনত 3 গিলাচৰ জোখাৰে পানী দি উতলিবলৈ ৰাখি দিছোঁ। এয়া পানীখিনি ভালকৈ উতলি আহিলে ইয়াত মই এতিয়া আলু কেইপিচ দি দিম। মই প্ৰথমে আলুখিনি দিছোঁ কাৰণ বিলাহীখিনি যদি প্ৰথমে দিয়া হয় আলুখিনি সিজিবলৈ অলপ বেছি সময় লাগিব। লগতে মই মান ধনিয়া পাতখিনিও দি দিছোঁ আৰু এচামুচৰ জোখাৰে মই নিমখো দি দিছোঁ। এতিয়া আলুখিনি আধা সিজালৈকে এনেদৰে ৰাখি দিম। পাঁচ মিনিটমান এনেকৈ উতলিবলৈ দিয়াৰ পাছত ইয়াত মই এতিয়া বিলাহীখিনি দি দিছোঁ আৰু মই জলকীয়া কেইটাও দি দিছোঁ। এতিয়া আকৌ এনেদৰে অলপ সময় উতলিবলৈ দিম। অলপ সময়ৰ পিছত ঢাকনখন এৰাই চাইছোঁ, ভালকৈ গোটেইখিনি উতলি আহিছে। ইয়াত মই এতিয়া জালুকৰ পেষ্টখিনি দি দিম। এয়া মই আদা, ৰচুন আৰু জালুকৰ পেষ্টখিনি দি দিছোঁ আৰু গেছটো হাই ফ্লেমত কৰি এনেদৰে 10 মিনিটমান সময়ৰ বাবে ৰাখি থ'ব লাগিব। দহ মিনিট সময়ৰ পাছত এয়া চাইছোঁ গোটেইখিনি ভালদৰে উতলি আহিলে। এইখিনি সময়তে মই চিকেনখিনি দি দিছোঁ। চিকেনখিনি মই তেল নিদিয়াকৈ শুকানকৈ ভাজি লৈছিলোঁ। আপোনালোকে যদি ইচ্ছা কৰে কেঁচাকৈও দিব পাৰে। মই ইয়াত অকণমান হালধি দি দিছোঁ। হালধি নিদিলেও হয় যিহেতু বইল ৰেচিপি, কিন্তু বগা হৈ থাকিলে দেখিবলৈ বেয়া লাগে। আৰু অলপমান নিমখো দি দিছোঁ। মই যিহেতু প্ৰথম অৱস্থাতেই নিমখ দিছিলোঁ সেইবাবে আকৌ দি দিছোঁ। এতিয়া গেছটো মিডিয়াম ফ্লেমত কৰি 15 মিনিটমান সময়ৰ বাবে ঢাকন লগাই ৰাখি থ'ম, সকলোখিনি যাতে ভালদৰে সিজি যায়। পোন্ধৰ মিনিটমান সময়ৰ পাছত ঢাকনখন এৰাই চাইছোঁ, সকলোখিনি ভালদৰে উতলি আহিলে আৰু আলু বিলাহীখিনিও সিজি গ'ল। ইয়াত মই এতিয়া গুলি ৰখা পিঠাগুৰিখিনি দি দিম। এয়া মই গুলি ৰখা পিঠাগুৰিখিনি দি দিছোঁ। এনেদৰে আপোনালোকেও এদিন বনাই খাই চাবচোন, খাবলৈ খুবেই সোৱাদ হয় আৰু হেলদিও হয় কাৰণ ইয়াত তেল ব্যৱহাৰ কৰা নাই আৰু কোনো ধৰণৰ মছলাও ব্যৱহাৰ কৰা নাই। পিঠাগুৰি দিয়াৰ পাছত গেছটো মিডিয়াম ফ্লেমত কৰি ঢাকনখন লগাই 5 মিনিট সময়ৰ বাবে ৰাখি দিছোঁ। 5 মিনিট সময়ৰ পাছত চাইছোঁ এয়া আঞ্জাখন পিঠাগুৰি দিয়াৰ বাবে ডাঠ হৈ আহিলে আৰু সকলোখিনি ভালদৰে সিজিও গ'ল। ইয়াত মই এতিয়া কাটি ৰখা ধনিয়া পাত দি দিছোঁ আৰু ধনিয়া পাত দিয়াৰ পাছত মই এতিয়া নমাই ৰাখিম যিহেতু সকলোখিনি ভালদৰে হৈ গ'ল। এয়া মোৰ পিঠাগুৰি দি বনোৱা বইল চিকেনৰ আঞ্জাখন হৈ গ'ল। যদি আপোনালোকৰ মোৰ ৰেচিপিটো চাই ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকল নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।